এগৰাকী শল্য চিকিৎসক বুলি ক'লে ভুল কৰা হ'ব। মধ্যপ্ৰাচ্য, অসম আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে সুখ্যাতিৰে চিকিৎসা সেৱা আগবঢ়াই অহা এগৰাকী কবি ডাক্তৰ ছাফিক আলেমা। তেওঁ এগৰাকী কবিয়েই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ ফেচবুকৰ শ্ৰোতাক মন প্ৰাণ দিব পৰা, মন প্ৰাণক পুলকিত কৰিব পৰা এগৰাকী কবি ডক্টৰ ছাফিক আলেমা। তেখেতে বিগত 10 বছৰ ধৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কবিতা লিখি আহিছে। আজি আমি তেখেতক আমাৰ মাজত পাইছোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ অকণমান পৰিচয়টো দিব নেকি? মোৰ মানে নগাঁৱত, এনেই মই নগাঁৱত মুৰিকুলঙত মোৰ জন্ম। তাৰ পৰা মই নগাঁও গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। কৰি পেলাই গুৱাহাটী মেডিকেল কলেজত জেনেৰেল প্ৰথমতে MBBS কৰিলোঁ, তাৰপিছত জেনেৰেল চাৰ্জাৰীত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। কৰি পেলাই নগাঁৱতে চাকৰি এটা পাইছিলোঁ গভৰ্ণমেণ্টতে, চিভিল হস্পিটেলতে। তাৰ পৰা হেৰি হ'ল, বিয়া হ'ল মোৰ ধুবুৰীত। মোৰ হাজবেণ্ডো ডক্টৰ, আৰু সেইকাৰণে মই ট্ৰেন্সফাৰ লৈ ধুবুৰীলৈ গুচি গ'লোঁ। আৰু ধুবুৰীৰো 2-3খনমান জেগাত চাকৰি কৰিছোঁ। ধৰ্মশালা PHCত, তাৰপিছত আৰু আপোনাৰ গৌৰীপুৰ PHCটো মানে বেছিদিন থকা নাই। আল্টিমেটলি মই চিভিল হস্পিটেলতে চাকৰি কৰিলোঁ। কৰি পেলাই 1996 ডিচেম্বৰত আমি দুয়োজনে একেলগে বিদেশলৈ গ'লোঁ, আৰু মই বাহিৰতে চাকৰি কৰিলোঁ। তাৰপিছত 17টা বছৰে থাকিলোঁ বাহিৰত। আৰু তাৰপিছত মধ্যপ্ৰদেশত, চৌদি আৰবিয়া। তাৰ পৰা আমি দুয়োজনে গুচি আহিলোঁ। তেখেতৰ ৰিটায়াৰমেণ্ট হোৱাৰ কাৰণে আহিলে, ময়ো লগে লগে চাকৰিটো বাদ দি পেলাই আহিছোঁ। আহি পেলাই প্ৰথমতে মই এটা চেম্বাৰ এটা খুলি আৰম্ভ কৰিছিলোঁ, কিন্তু মোৰ মানে হঠাতে এটা দুৰ্ঘটনা ঘটিল। দুৰ্ঘটনাটো মানে কি, মোৰ ভৰিৰ উৰু ফিমাৰ বোলা হাৰ্ডিডাল ভাঙি গ'ল। ভাঙাৰ কাৰণে মই অপাৰেশ্যন কৰালোঁ। অপাৰেশ্যন কৰিছোঁ, কিন্তু মোৰ হাড়ডাল জোৰা নহ'ল। তাৰপিছত ইফালে কৰোণা আহি পৰিল কাৰণে মই বাহিৰতো যাব পৰা নাই। তাৰপিছত দ্বিতীয়বাৰ আকৌ অপাৰেশ্যন হৈছে। ছেকেণ্ড টাইম অপাৰেশ্যন হ'ল মানে এইবাৰ বন গ্ৰাফটিং কৰা বুলি কয়। তাৰমানে কঁকালৰ পৰা অলপ বন আনি পেলাই হাড়ৰ মাজত দি পেলাই প্লেটিং কৰি দিছে। এতিয়া মই বহুতখিনি ইম্প্ৰুভমেণ্ট হৈছোঁ। মানে এটা দীঘল সময় মোৰ বহুত কষ্টৰ মাজেদিয়ে গ'ল। মানে কি, হাড়ডাল জোৰা হোৱা নাছিলেতো, বহুত কষ্ট আৰু পেইন নাই। এনেই মই সমাজৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰা হৈ গ'লোঁ। যেনে ধৰক মোৰ ভাই ভনীৰ ঘৰত যাব নোৱাৰোঁ, ক'তো যাব নোৱাৰোঁ, বন্দী হৈ গ'লোঁ মানে ঘৰৰ ভিতৰত। তাৰপিছত মই যোৱা বছৰ মই এই সাতগাঁৱত নিজে এটা ঘৰ বনাই পেলাই আহিছোঁ, নতুনকৈ আহিছোঁ। ঘৰটো মানে কমপ্লিট হৈছে বুলি ক'ব পাৰি, কমপ্লিট হোৱাও নাই। আৰু আমাৰ মানে বনাব লাগিব ঘৰটো ভালকৈ থাকিবৰ কাৰণে, সৰুৱে হৈছে এনেকুৱা। আৰু মই কবিতা লিখা মানে কি জানে, মই সৰুৰ পৰাই কবিতা লিখিছোঁ। একদম লিখিছিলোঁ মই যেতিয়া স্কুলৰ ক্লাছ 10ত। মই সম্পাদিকাও আছিল, আমাৰ নৱজ্যোতি বুলি এখন মেগাজিন আছিল, তাৰ সম্পাদিকাও আছিলোঁ। তাৰপিছত মই গুৱাহাটী মেডিকেল কলেজত যাওঁতে পঢ়াৰ খুব প্ৰেছাৰ নহয়, তথাপিও মই এটা দুটা কেতিয়াবা কবিতা লিখিছিলোঁ। বা ধুবুৰীত চাকৰি কৰাৰ আগতে দুটামানহে কবিতা মই প্ৰকাশ কৰিছিলোঁ। তেতিয়া কিন্তু মই কবিতা লিখিছিলোঁ। আকৌ মোৰ বাচ্ছা দুটা হ'ল, সিহঁতক সদায় সাধু কৈ খুৱাব লাগে, সিহঁতৰ কাৰণে মই
সাধু কথা সদায় সাধু কওঁ আৰু লিখি দিওঁ, লিখি থৈ দিওঁ। সাধু কথাৰ জৰিয়তে কবিতা? না কবিতা নহয়, এইকেইটা সাধু কথা। অঁ, তাৰপিছত মই সেইখন প্ৰকাশ কৰিম বুলি ভাবি আছিলোঁ, প্ৰকাশ কৰা নহ'ল। মই গুচিয়ে গ'লোঁ পটককৈ। আৰু তাৰপিছত আহি পেলাই মই যেতিয়া বিচনাত পৰিছোঁ নহয়, বিচনাতে পৰিলোঁ, বহুত দিন থাকিলোঁ। সেইখিনি মই তাৰ আগতে মই মানে অসমীয়া কবিতা চৰ্চা বুলি এটা কবিতাৰ চৰ্চাত যোগদান কৰিছিলোঁ। তাত মই প্ৰায়ে কবিতা লিখোঁ। আৰু কবিতা লিখা মানে কি, কবিতা লিখিবলৈ চেষ্টা কৰি আছিলোঁ মানে, বুজি পাইছে। তাৰপিছত এনেকুৱা হ'ল, পিছত মই বহুত বন্ধু বান্ধৱীকো মই ফেচবুকৰ যোগে লাভ কৰিলোঁ, মই পঢ়িলোঁ। মই অকল এটা গ্ৰুপৰে কবিতা নপঢ়োঁ, প্ৰায় প্ৰতিবিলাক গ্ৰুপৰে কবিতা মই পঢ়োঁ। মানে মই এতিয়া এনেকুৱা হৈছে, ইমান কিতাপ কিনিবলৈ যাবও নোৱাৰা হৈ গ'লোঁ। সেইকাৰণে মোৰ কিছু অসুবিধা হয়। তথাপিও মই আকৌ নতুনকৈ পঢ়াৰ নিচিনা আৰম্ভ কৰিছোঁ, কাৰণ মোক এখন অভিধানৰ প্ৰয়োজন হৈ গ'ল। নিলিখাৰ কাৰণে বানানবিলাক ভুল হ'ব। তাৰপিছত ব্যাকৰণৰ কাৰণে মই এখন বহল ব্যাকৰণ এখন আছিল ঘৰত, সেইখনকে মই এই কিমান বছৰত মানে কেইবাৰ পঢ়িছোঁ। মোৰ গাৰুৰ তলত ব্যাকৰণৰ কিতাপখন থাকে, কাৰণ মোৰ ভুল হৈ গৈছিলে তেতিয়া। বহুত বছৰ বাহিৰত থাকিলোঁ, অসমীয়া মাত কথা এটা নাপাওঁ শুনিবলৈ। ঘৰলৈ ফোন কৰোঁ, সেই তেতিয়া ল'ৰা ছোৱালীয়ে যিখিনি কথা কয়, বন্ধু বান্ধৱলৈ ফোন কৰিলে যিখিনি কথা, সেইকাৰণে। আৰু তাৰপিছত মই কবিতা লিখি এতিয়া যেনে কিবা নিচিনা হৈছে, কবিতা এটা লিখোঁ আৰু মাজে মাজে। বাইদেউ, এজাক সপোনৰ বৰষুণ, এই কবিতাই পুথিখনৰ কথা অকণমান ক'ব নেকি? কেতিয়া হেৰি কৰিছিলে? মই এইবিলাক চব মানে তাতে এটা দুটা পুৰণা কবিতা ইয়াত মোৰ আছে আগতে লিখা, কিন্তু সাধাৰণতে মই এইখিনি সময়তে লিখিছোঁ। তাৰমানে যেতিয়া মোৰ ভৰিখন ভাঙিছিলে নহয়, আমি যেতিয়া বিচনাত পৰি থাকোঁ, তেতিয়াই মই কবিতাবিলাক লিখিছিলোঁ। আৰু মোৰ হাজবেণ্ডে ক'লে, এখন কিতাপত তুমি প্ৰকাশ কৰাচোন, কমচে কম একো নহয়। এতিয়া প্ৰকাশটো কৰিলোঁ, কিন্তু বেচিবলৈ মোৰ ক্ষমতা নহ'ল। কিয়নো মই নিজে কাৰো লগত কণ্টেক্ট কৰিব নোৱাৰোঁ, বন্ধু বান্ধৱলৈও পঠাব নোৱাৰা হৈ গ'লোঁ। মইহে ডিপেণ্ডেণ্ট হৈ গৈছোঁ ঘৰখনৰ ওপৰত, তাৰমানে সেইকাৰণে। আৰু বাইদেউ, আৰু আপোনাৰ এইখন পৃথিৱী এখন ফুলনি, এই কবিতাখনো বেছ মানে সমাদৃত বুলি ক'ব লাগিব। এইখন পৃথিৱী এখন ফুলনি, এইখন আচলতে সৰু ল'ৰা ছোৱালীৰ কাৰণেহে লিখা কবিতা পাতি, তাৰমানে মানে মই আনন্দ প্ৰকাশে প্ৰকাশ কৰিছে। আৰু তাৰপিছত এইখন মানে একদম বাচ্ছা নহয়, যেনে চেমনীয়াৰ কাৰণে খুব সহজ সৰলভাৱে মই লিখা আছিলে কিতাপখন। তেনেকেই মই লিখিছিলোঁ। সেইকাৰণেতো অকণমান জনপ্ৰিয় হৈছে। আমি বিদেশত পাইছোঁ বস্তুটো, যিহেতু সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি পাইছিলোঁ, মানে পাই উঠিতো আপোনাক কণ্টেক্ট কৰিছোঁ বস্তুটো। আচলতে আমি কণ্টেক্ট কৰিছোঁ আপোনাৰ গোটেইকেইটাই। আৰু এজাক সপোনৰ বৰষুণখনো জনপ্ৰিয় বুলিয়ে ক'ব লাগিব, কিন্তু এইখন বেছি আপোনাৰ হেৰি আছে। কপিটো মই কমকে কৰিলোঁ, এইটোৱে কথা। মানুহে ডিমাণ্ড থাকিলে মই আকৌ প্ৰিণ্ট কৰিব দিম, কোনো কথা নাই। ৰিপ্ৰিণ্ট কৰাৰ আপোনাৰ হেৰিটো আছে, আপোনাৰ পৰিকল্পনা আছে? যদি ডিমাণ্ড হয়। ভাল লাগিল বাইদেউ। মানে সৰু ল'ৰা ছোৱালীৰে কিতাপ আৰু এইবিলাক যিমানখিনি কৰিছোঁ মই তেনেকৈ চিন্তা কৰি পেলাই কবিতা লিখা হৈছে। এইখন মানে খুব হেৰি নহয়, আমি সৰু ল'ৰা ছোৱালী লিখিছিলোঁ। যিকেইখন কিতাপ মই মানুহক দিছোঁ, তেওঁলোকে ভাল বুলিয়ে কৈছে, ইমান বেয়াও হোৱা নাই। বাইদেউ, আপুনি চিকিৎসা সেৱা যেতিয়া আগবঢ়াই আছিলে, তেতিয়া আপুনি কবিতা চৰ্চা কৰিব পাৰিছেনে? আচলতে ইমান সম্ভৱো নহয়।
সম্ভৱ নহয় এইটো চাৰ্জাৰী তাতে চাৰ্জাৰী নহয় চাৰ্জাৰী বস্তুটো আৰু বিদেশত মানে ডিউটিৰ ইফাল সিফাল নাই আপুনি খুব ভালকৈ কাম কৰিব লাগিব সেইকাৰণে আৰু এনে কথা নহয় এনেই কবিতা বহুত আছে মই ভাবি থাকোঁ প্ৰকাশ কৰিম বুলি কিন্তু প্ৰকাশ কৰিলেতো নহ'ব সেইবিলাক আপোনাৰ মানুহৰ মাজত এৰি দিব লাগিব এই বস্তুটো মই কৰিব নোৱাৰা কাৰণে এইবিলাক মানে মনটো বেয়াই হৈ গৈছে একো নাই বাইদেউ আপুনি আছে আমাৰ জেনেৰেল বিভাগৰ যিখন সাপ্তাহিক হেৰিখন আছে আমি তাতে আপুনি পঠাব আমি এইবিলাক আমি পঠাৰ ব্যৱস্থা কৰিম আচ্ছা ঠিক আছে ভালেই পাম তেনেকুৱা হ'লে ভাল লাগিলে আপোনাৰ হেৰি আছে আপোনাৰ প্ৰতিভা এতিয়া এই বয়সত আপোনাৰ বয়স এতিয়া হয়তো ৩-৪ বছৰ পাৰ হৈ গ'ল আপুনি আপুনি বিদেশতে প্ৰায় ১৭ বছৰমান থাকিলে তাতে তাতে চিকিৎসা সেৱা আগবঢ়ালে আমাৰ অসমৰ বিভিন্ন ৰাজ্য মানে জিলাত গৈ চিকিৎসা সেৱা কৰিছে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আমাৰ জাৰ্নেলিষ্ট বিভাগৰ 24/7 পৰা আপোনাক ধন্যবাদ জনালোঁ নমস্কাৰ থেংক ইউ জনালে আপোনাৰ বহুত ধন্যবাদ ভাল লাগিলে আপোনাক আজি এনেকুৱা এটা সময় পায়